ভাতকেইটাও আপুনিয়ে খুৱাই দিছে, মাত্ৰ তেওঁ গিলিবহে লাগে, পাৰিলেতো আপুনি চুবাইও দিব। কেতিয়াবা ভয় আঁতৰ নেকি? আপুনি দেখিছে ল'ৰাটোৱে খুব ভয় কৰে, মানুহৰ আগত দেখোন কিবা এটা ক'বলৈ পঠিয়ালে ক'ব নোৱাৰে। আপুনি কিবা এটা কৰিবলৈ পঠিয়াই 10জনৰ আগত থিয় হৈ মাইক্ৰফোনটো ধৰিব নোৱাৰে, ভয় কৰিছে। যিকোনো এটা কাম, শ্ৰেণীকোঠাত কিবা এটা ক'বলৈ দিছে, আপুনি ঘৰত আহি সুধিছে, সি কোৱা নাই, পৰা নাই, আপুনি দুচাত আকৌ মাৰিছে, তই কিয় ইমান ভয় কৰিছ, কৰ, আপুনি জোৰ দিছে, কিন্তু কৰা নাই, কিয় কৰা নাই? তাৰো দুখটো মই আমালৈ ঠেলিম। আমিয়ে হয়তো কিবা এটা ক'ৰবাত কৰিছোঁ নেকি? সন্তান ভয়াতুৰ হৈছে, তাৰ মানে কি? ক'ৰবাত শিশু মনোবিজ্ঞানে কি কয় যে ক'ৰবাত আমি সন্তানৰ সমস্যা ইমানেই সমাধান কৰিবলৈ আগবাঢ়িলোঁ যে সন্তানে নিজৰ সমস্যা সমাধান কৰিব নোৱাৰা হৈ থাকিল। প্ৰতিটো মুহূৰ্তত আমি সন্তানৰ সমস্যাবোৰ এনেকৈ সমাধান কৰি দিওঁ, একেবাৰে শিক্ষকে দিয়া হোমৱৰ্কটোৰ পৰা, অৰ্থাৎ গৃহ কাৰ্যটোৰ পৰা আৰম্ভ কৰি হাতৰ কামটোৰ পৰা আৰম্ভ কৰি সেই হাতৰ কামটো আমি কৰি দিওঁ ঘৰখনত। গৃহ কাৰ্য দৌৰা-দৌৰি হ'লে আমি কৰি দিওঁ, ল'ৰাটোৱে মাৰ নাখাওক ময়ে কৰি দিওঁ দে, আপুনি কৰি দিয়ে। সেই সন্তানৰ সমস্যাবোৰ আপুনি সমাধান কৰি দিয়ে, কাপোৰযোৰ আপুনি ধুই দিয়ে, টেবুলখন আপুনি সামৰি দিয়ে, নোৱাৰাটো আপুনি কৰি দিছে, তেওঁক কৰিবলৈ আপুনি একোৱেই দিয়া নাই, ভাতকেইটাও আপুনিয়ে খুৱাই দিছে, মাত্ৰ তেওঁ গিলিবহে লাগে, পাৰিলেতো আপুনি চুবাইও দিব। আমি তেনেকুৱা কৰা নাইনে? গতিকে যদি ভাতকেইটাও সানি তেনেকৈ খুৱাই দিছোঁ শিশুটিক, সৰুৰ পৰা আত্মনিৰ্ভৰশীল হ'বলৈ আপুনি মই শিকোৱাই নাই, তাৰ পাছত সেই সন্তানটি ভয়াতুৰ নহয় কি হ'ব? সি ভয় কৰে, সি ভাবে যে সকলো সময়ত মা দেউতা মোৰ লগত থাকে, আজি মোৰ লগত মা দেউতা নাই, ভয় খাই আন 10জনৰ কাষলৈ যাবলৈ। গতিকে সেইখিনি সময়ত এটা মানসিক চাপ এনেকুৱা হয় যে মা দেউতা সদায় থাকে, এদিন নাথাকিলে মোৰ কি হ'ব? সেই ভয়টোৱে তেওঁক লাহে 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 এটা মানসিক চাপলৈ তেওঁক লৈ যায়। গতিকে সেই মানসিক চাপটো যাতে বৃদ্ধি নাপায়, তাৰ বাবে আপুনি মই শিশুৰ সমস্যাবোৰ আমি ঘৰতে লাহে লাহে তেওঁলোকক সমাধান কৰিবলৈ দিব লাগিব। সেইটো আমি আধ্যাত্মিকতাৰ জৰিয়তে কেনেকৈ নিজক বুজিব? আধ্যাত্মিকতাৰ জৰিয়তে নিজক বুজিলেহে তেওঁ নিজেই গম পাব যে মোৰ এইটো সমস্যা। যদি নিজকেই বুজি নাপাওঁ, তেন্তে আমি সমস্যাবোৰ কেনেকৈ বুজিম? গতিকে আধ্যাত্মিকতাৰ আমাৰ সেইখিনিতেই প্ৰয়োজন, য'ত আধ্যাত্মিকতাৰ জৰিয়তে শিশুটিয়ে নিজক বুজি প্ৰথমে সমস্যাবোৰ উলিয়াই ল'ব যে এইকেইটা মোৰ সমস্যা, এইখিনি মই এতিয়া সমাধান কৰিম। সেইখিনি ক্ষেত্ৰত আপুনি মই সদা সচেতন হ'ব লাগিব। তাৰ পাছত আহে দিশ নিৰ্বাচন। আমাৰ সন্তান উচ্ছৃংখল হোৱা, বিশৃংখল হোৱা, বা আমাৰ সন্তান মানসিক চাপত থকা, হতাশাত থকা, খুব ক্লান্ত হৈ পৰাৰ অন্যতম কাৰণটো হৈছে দিশ নিৰ্বাচনত আপুনি মই কৰা ভুলটো। ক'ৰবাত আপোনাৰ মোৰ সন্তানৰ খেলাৰ সময়খিনিত, সেই বয়সটোত আপুনি মই জোৰ কৰি আন এগৰাকীৰ সৈতে তুলনা কৰি এঘণ্টা এটা বিৰতি নিদিয়াকৈ আপোনাৰ সন্তানক ৰাতিপুৱাৰ পৰা নিশাৰ সময়খিনিলৈকে কেৱল মাত্ৰ শিকিবলৈ পঠিয়াই আছোঁ। বোলে এইবাৰ ছবি ক্লাছৰ পৰা উভতি আহিছে, আপুনি লগে লগে সন্তানটিক ক'লৈ পঠিয়াই দিছে? এবাৰ যোৱা, তোমাৰ ছবিৰ তুমি শিকিলা, এবাৰ যোৱা গানৰ ক্লাছ আছে তোমাৰ, গান শিকিবলৈ যোৱা। গানৰ ক্লাছৰ পৰা তেওঁ আহি পাইছিলহে মাত্ৰ, আপুনি গানৰ ক্লাছৰ পৰা আহি পোৱা শিশুটোক আপুনি জোৰ কৰি, কাষতে থকা এগৰাকীয়ে যিহেতু আকৌ নৃত্য শিকিবলৈ আৰম্ভ কৰিছে, আপোনাৰ সন্তান কিয় পিছ পৰি থাকিব? গতিকে জোৰ কৰি সন্তানক নৃত্য শিকিবলৈ পঠিয়াই দিলে। ল'ৰাটোৰ মন নাই, খেলিবলৈ মন গৈছে, কি ঠিক সেই সন্তানে যদি বুকুত সেই ক্ৰিকেটাৰ হোৱাৰ সপোনটো দেখি আছে, যদি খেলিবলৈ বিচাৰি আছিল, সেই সন্তানক আপুনি জোৰ কৰি সকলো দিশত ইমানেই হেঁচা প্ৰয়োগ কৰিলে যে এটা সময়ত সেই সন্তান যন্ত্ৰলৈ পৰ্যবেক্ষিত হ'ল, আৰু তাৰ পাছত সেই সন্তান এটা হেঁচাত পৰিল, যাৰ বাবে নেকি এটা পৰীক্ষাৰ দেওনা পাৰ হোৱাৰ পাছত, আপোনাৰ পৰা আঁতৰ হোৱাৰ পাছত সেই সন্তানে ভাবিবলৈ আৰম্ভ কৰে, এতিয়া অন্তত মা দেউতা বা গাঁৱৰ ৰাইজে আমাক চাই থকা নাই, গতিকে আমি এতিয়া ডাঙৰ হ'লোঁ, এতিয়া অন্তত আমি নিজৰ মতে কাম কৰিব পাৰিম। কাৰণ তেওঁলোকে এটা পিঞ্জৰা বুলি ভাবিবলৈ আৰম্ভ কৰে। এতিয়া দিশ নিৰ্বাচনটো আপোনাৰ সন্তানক যে কোনটো দিশত আপুনি আগবঢ়াই নিব বা সন্তানে কোনটো দিশত যাব বিচাৰিছে, এই দিশ নিৰ্বাচনটো আমাৰ ক্ষেত্ৰত বহু ভুল হয়। কিন্তু বহিৰাজ্যত বা বহিদেশত মই সেই ভুলটো হোৱা দেখিবলৈ নাপাওঁ। কাৰণ তাত প্ৰাথমিক বিদ্যালয়ৰ অৱস্থাতে, প্ৰাথমিক পঢ়ি থাকোঁতেই সেইখিনি সময়তে শিশুটিক পৰীক্ষা কৰা হয় যে শিশুটি কোন দিশত যাব বিচাৰিছে। যদি শিশুটি সেইখিনি সময়ত নাপিত হ'বও বিচাৰিছে, তেওঁ ভালকৈ চুলি কাটিবও পাৰে, সেইটোও যদি পাৰে তেওঁক সেইটোও প্ৰশিক্ষণ দিয়া হয়। যদি চিলাই কৰিব পাৰে সেইটোও প্ৰশিক্ষণ দিয়া হয়। কিন্তু আপুনি মই কি কৰোঁ? সেইখিনিত আমি হেঁচা প্ৰয়োগ নকৰোঁ। আমি হেঁচা ক'ত প্ৰয়োগ কৰোঁ? টানি আনি আনৰ দৰে আমাৰ সন্তান এইটো হ'বই লাগিব। মই সপোন দেখিছোঁ মোৰ সন্তান লোভনীয় বেতনৰ এটা চাকৰি কৰক, হ'বই লাগিব, সেইবুলি সন্তানৰ ওপৰত আমি এটা হেঁচা প্ৰয়োগ কৰোঁ। তাৰ পাছত আমি কওঁ ল'ৰা আধ্যাত্মিক কৰিব পৰা নাই, ছোৱালী আধ্যাত্মিক কৰিব পৰা নাই। কিন্তু আশাটো আপুনি মই কৰিছোঁ। আপুনি মই আশা কিয় কৰিছোঁ যে মোৰ সন্তান ডাঙৰ হৈ মোক এইটো গঢ়ি দিব, মোৰ সন্তানে
ডাঙৰ হৈ চাকৰি কৰি মোক এইটো লৈ দিব। সন্তানৰ ওপৰত ভৰসা পিতৃ মাতৃৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা। আপুনি ইমানো ভৰসা নকৰিব যে সন্তানে আপোনাক প্ৰতি মুহূৰ্তত একেবাৰে শেষ মুহূৰ্তলৈকে ধৰি ৰাখিব, কাৰণ শিশু অৱস্থাত থাকোঁতে আপুনি বুকুত লৈ কান্দিবলৈ সময় নাপালে। শিশু অৱস্থাত থাকোঁতে আপুনি সেই শিশুটিক পৰিচৰ্যা কৰিবৰ বাবে এগৰাকী মানুহ ৰাখিবলগীয়া হৈছে, কাৰণ আপোনাৰ চাকৰি আছে, আপুনি সময় দিব পৰা নাই। গতিকে আপুনি ভাত এগৰাক খুৱাই দিব পৰা নাই, সেইখিনি সময়ত বুকুত লৈ সন্তানক মৰম কৰিব পৰা নাই, নিচুকনি এটি গীত গাব পৰা নাই। সেইখিনি সময়ত সেই সন্তানক আপুনি ক্ৰেচত থৈ আহিবলগীয়া হৈছে, আনৰ হাতত গতাই থৈ আহিবলগীয়া হৈছে। তাৰ পাছত আকৌ আপুনি মনতে ভাবি থাকে যে মোৰ সন্তানে মোক বৃদ্ধাশ্ৰমত নথলেই হয়। আৰু শিশু অৱস্থাত যদি আপোনাৰ বুকুৰ পৰা আঁতৰাই পঠিয়াইছে, তেন্তে বৃদ্ধা অৱস্থাত তেওঁ মোক বৃদ্ধাশ্ৰমত নথক এইটো কিয় ভাবিছে? এইটো পৰিপূৰক কথা হৈ গ'ল, কাৰণ আমি যিটো আচৰণ কৰিছোঁ আমাকতো সেইটোহে দিব। আজিৰ সময়ত আপুনি মই যদি প্ৰত্যেক দিন ৰাতিপুৱাৰ পৰা নিশালৈকে সন্তানক হেঁচা প্ৰয়োগ কৰি আছোঁ, তাৰ পাছত ভাবিছোঁ এইটো কৰি দিব আমাৰ সন্তানে, সেই আশাটোৱে ক'ৰবাত আমাক শেষ কৰি দিছে। সেইবাবে হয়তো আমি কান্দিবলগীয়া হৈছে। খুব কম অভিভাৱক আছে, খুব কম পিতৃ মাতৃ আছে যি নিজৰ সন্তানক কৈছে যে শুন, তুমি ডাঙৰ মানুহ হ'ব নালাগে, লোভনীয় বেতনৰ চাকৰি কৰিব নালাগে, তুমি মাত্ৰ সুখী হোৱা, তুমি মানুহ হোৱা। তুমি সুখী নে? এই বাক্যটো তুমি সুখী হোৱা, তোমাৰ সুখত আমি সুখী, এই বাক্যটো এটা দিন যদিও ভাগৰুৱা সন্তানক কয়, মই ভাবোঁ কোনো সন্তানে পৃথিৱী এৰি যাবলগীয়া সিদ্ধান্ত ল'বলগীয়া নহয়। এটা মনুষ্যৰ শৰীৰ আমি পাইছোঁ, তাক উপলব্ধি কৰিবলৈ আধ্যাত্মিকতাৰ প্ৰয়োজন। উপলব্ধি কেনেকৈ কৰিম? এই শৰীৰটো এৰি যাবলৈ বাধ্য হয় যুৱ প্ৰজন্ম, যি যুৱ প্ৰজন্মৰ যুৱ শক্তিৰ ওপৰত গোটেই ভাৰতবৰ্ষ দেশৰ শক্তিটো নিৰ্ভৰশীল হৈ থাকে, আৰু কেইটামান বছৰৰ পাছত গোটেই বিশ্ব যুৱ শক্তিৰ ওপৰত নিৰ্ভৰ হ'ব। গতিকে যুৱ শক্তিৰ ওপৰত যদি সকলো নিৰ্ভৰ কৰে, তেন্তে যুৱ শক্তি কেনে আছে সেই খবৰটো আমি কিয় নুসুধোঁ? আমাৰ মনৰ অৱস্থাটো কিয় সোধা নহয়? আমি প্ৰত্যেক মুহূৰ্তত কিয় আমাকেই জগৰীয়া কৰোঁ যে নতুন প্ৰজন্মই এইটো নকৰে, নতুন প্ৰজন্মই সেইটো নকৰে? নতুন প্ৰজন্মই কিমান হতাশাত পৰিলে এটা জীৱন এৰি থৈ যাব পাৰে? আজিৰ সময়ত প্ৰতি ঘণ্টাত আত্মহননৰ আপোনালোকে খবৰ পায়। আমি কথা পাতি থাকোঁতেও এতিয়া আত্মহনন হৈছে ক'ৰবাত। জীৱনটোত জীয়াই থাকিবই আৰু মোৰ কোনো কাৰণ নাই, মই যাওঁগৈ এই পৃথিৱীৰ পৰা, সেই বুলি ভাবিব পৰা এটা ক্ষণ তেওঁলোকৰ জীৱনলৈ কেনেকৈ আহে? এইটোত ক'ৰবাত আপোনাৰ মোৰ দুখ নেকি? হেৰাই যোৱাজনক আমি দুখ দিওঁ যে তাৰ সাহস নাই জীয়াই থাকিবলৈ। তাৰ জীয়াই থাকিবলৈ সাহস নাইকিয়া নহয়, জীয়াই থাকিবলৈ সাহসকণ ক'ৰবাত আপুনি মই নিদিলোঁ। এই জীৱনটো যে মূল্যৱান, এটা যে মনুষ্য শৰীৰ লৈ আহিছোঁ, এইটো যে এবাৰহে পাইছোঁ মনুষ্য জনম, অহাবাৰ বা ইমান পাপ কৰিছোঁ মনুষ্য জনম পাওঁ নে নাপাওঁ কি ঠিক? থকা জীৱনকেইটা আমি থাকিব লাগিব ভালকৈ মানুহ হৈ, সেইটো আমি কেতিয়া উপলব্ধি কৰিম? এজন ল'ৰা নৈৰ পৰা জঁপিয়াবলৈ গৈ আছে, নৈত জাপ দিব, দলঙৰ ওপৰৰ পৰা জাপ দিব। ল'ৰাজন জঁপিয়াবলৈ লৈছে, তেনেকুৱাতে কাষত এজন মানুহ ৰৈ আছিল। মানুহজনে দেখিছে ল'ৰাজন জঁপিয়াব, এতিয়া থাপ মাৰি ল'ৰাজনৰ হাতখনত ধৰিছে। হাতখনত ধৰি বোলে কি কৰা? নাই মোক এৰি দিয়ক, মোৰ আৰু এইটো জীৱন থাকিবলৈ মন নাই, মই শেষ হৈ যাম আজি। তুমি এনেকুৱা কৰিব নোৱাৰা, হা, তুমি থাকিব লাগিব জীয়াই। তেওঁক ধৰি আনিছে, ল'ৰাজন নাই, নামানে, টানি আনিছে, টানি আনি লৈ আহিছে, তুমি আহাচোন মোলৈ এঠাইত, মোৰ লগত তুমি এঠাইলৈ আহি থাকা। লৈ আহিছে, টানি টানি আনি আছে, ল'ৰাজন আহি আছে, কিন্তু খঙত আহিছে, তেওঁ জীয়াই থাকিবলৈ মন নাই, কিয় বা টানি আনিছে এনেকৈ ভাবিছে। তেওঁ আনিছে, এটা আন্ধাৰ কোঠালৈ লৈ গৈছে, কোঠাটোত দেখিছে মানুহ এজন বহি আছে। সেই মানুহজনৰ ওচৰলৈ নিলে, তেওঁক দূৰতে ৰাখিছে, ল'ৰাজনক দূৰতে ৰাখি তেওঁক কাণত ফুচফুচাই মানুহজনক কৈছে, কিবা এটা ফুচফুচাই কৈছে, তাৰপিছত কৈছে 1 লাখ। অঁ, মানুহজনে তেওঁলৈ চাইছে, এটা ল'ৰাজনে ভাবিছে কি 1 লাখ বুলি ক'লে। তাৰপিছত আকৌ মানুহজনে ল'ৰাজনলৈ চাই আকৌ কৈছে, নাই নাই 2 লাখ। তাৰপিছত ঠিক আছে 2 লাখ হ'ব পাৰি, 2 লাখ পাৰি। তেওঁ কৈছে কি 2 লাখ পাৰি, কি হ'বলৈ গৈ আছে? তাৰপিছত আকৌ কাণত ফুচফুচাই কিবা এটা কৈছে, এবাৰ কৈছে 5 লাখ। তো ভাবিছে 5 লাখ, 5 লাখটো কি? সেইটো ধৰ ফৰাব লাগিছে, ভয় খাইছে এইখিনি সময়ত। 5 লাখটো কি? আপুনি মোক ক'লৈ আনিছে? ল'ৰাজন চিঞৰি উঠিছে সেইখিনি সময়ত যে কি কৰে আপোনালোকে, কি দৰ দাম চলিছে ইয়াত? 5 লাখ বুলি কিয় কৈছে, কি? এতিয়া মানুহজনে কৈছে কিয়? তুমিতো মৰিবলৈ যাব ওলাইছিলা। যদি তুমি মৰিবলৈ যাবলৈ ওলাইছিলা, তুমি যদি মৃত্যুক ল'ব বিচাৰিছা আকোৱালি, এই শৰীৰটো তুমি জীয়াই থাকোঁতে দি থৈ যোৱা, কাৰণ মৃতদেহটো হৈ যোৱাৰ পিছত এই অংগখিনি আমি ল'ব নোৱাৰিম নহয়। গতিকে তোমাৰ চকু দুটাৰ 1 লাখ আৰু তোমাৰ কিডনী মিলাই গোটেইটো মই 5 লাখত বন্দবস্ত কৰিছোঁ, দি দিয়া, যোৱা, এনেই মৰিব নালাগে, এইটো বিক্ৰী কৰি থৈ যোৱা। ল'ৰাজনে তেতিয়া অনুভৱ কৰিছে
ভয় কৰিছে সেইখিনি মুহূৰ্তত। আৰে এই জীৱনটো মোৰ, অন্ততঃ টকা এটাৰ কথাটো কৈ দিলে, সেই এনেকুৱা নে জীৱন, এই জীৱনটো এৰি থৈ মই যাবলৈ ওলাইছিলোঁ। সেইখিনি মুহূৰ্তত তেওঁ ভয় খাইছে। মানুহজনে যেতিয়া তেওঁক লৈ দৰ দাম কৰিবলৈ আৰম্ভ কৰিলে, তেতিয়া তেওঁ ভয় খাইছে। নাই, মই জীয়াই থাকিম, মই জীয়াই থাকিব লাগিব। জীয়াই থাকিম এইবাবে, মই মানুহৰ বাবে, অন্ততঃ নিজৰ বাবে মই জীয়াই থাকিম। ল'ৰাজন সিদিনা জীয়াই থকাৰ সাহস পাইছে। হয়তো তেনেকৈ আমাক সেই মুহূৰ্তটোত সাহস দিয়া মানুহৰ সংখ্যা কম। আৰু সেইখিনি মুহূৰ্তত আমাৰ আধ্যাত্মিক শিক্ষাও নাথাকে, যাৰ বাবে আমি ভাবিবলৈ সেইখিনি মুহূৰ্তত পাৰোঁ যে অন্ততঃ কোনোবা এজন, আধ্যাত্মিক শিক্ষাই আমাক কি কয়, আত্মাৰ চেতনাৰ সৈতে সম্পৰ্ক থকা এটা শক্তি, এই ওপৰৰ নেদেখাজন, যিটো প্ৰকৃতিৰ নিয়ম, যিটো বিজ্ঞানে কয়, যিটো শক্তিৰ দ্বাৰা পৃথিৱী চলি আছে, সেই শক্তিটোক এটা বিশ্বাস, সেই বিশ্বাসটোক জয় কৰা, সেই বিশ্বাসটোৰ সৈতে আপোনাৰ অন্তৰাত্মাৰ এটা সম্পৰ্ক সুদৃঢ় কৰা, সেইটোক যদি উপলব্ধি কৰোঁ, কেতিয়াবা আমি মৰিব পাৰিম নেকি তেনেকৈ ইচ্ছা কৰি? আমি নোৱাৰোঁ। সন্মুখলৈ অহা প্ৰত্যেকটো সমস্যাই হয়তো আমি ক'ৰবাত সমাধান কৰিব পাৰিম, সেইখিনি সময়ত হয়তো আপুনি মই উপলব্ধি কৰিব পাৰিম, কাৰণ আপুনি মই আধ্যাত্মিকতাত আছোঁ। আধ্যাত্মিকতাৰ জৰিয়তে আপুনি মই বাৰে বাৰে এইটো উপলব্ধি কৰিব পাৰিলোঁ যে ঈশ্বৰ অন্তত আছে। কোনো নাথাকিলেও আধ্যাত্মিকতাই আমাক এইটো শিকায় যে এটা শক্তি আছে, সেই শক্তিটো যিকোনো হ'ব পাৰে, যিকোনো উপাস্যক আপুনি কৰিব পাৰে। সেই শক্তিটোৱে অন্ততঃ আপোনাক বিপদত পৰিবলৈ নিদিয়ে। সেই শক্তিটোৱে অন্ততঃ আপোনাক জীৱনত যিকোনো মুহূৰ্তত আপোনাক ৰক্ষা কৰিব। ঈশ্বৰে আমাক সকলো সময়ত, কোৱা হয় যে আমি যিটো আশা কৰোঁ, হয়তো ওপৰত থকাজনে আমি বিচৰাতকৈ, আমি আশা কৰাতকৈ তেওঁ দিব পৰা শক্তি বহু গুণ। গতিকে এখন কৃপাৰ সাগৰ, সেই কৃপাৰ সাগৰৰ পৰা আপোনাক মোক প্ৰত্যেকটো দিনেই আশীৰ্বাদ দি আছে। কিন্তু ঈশ্বৰৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি সেই আশীৰ্বাদ গ্ৰহণ কৰাত আপুনি মই ক'ৰবাত ব্যৰ্থ হৈছোঁ নেকি? আমি যদি ঈশ্বৰক বন্ধু বুলি কওঁ, ভগৱান শ্ৰীকৃষ্ণৰ সৈতে অৰ্জুনৰ এটা বন্ধুত্ব আছিল, সখা বুলি কৈছিল। কিন্তু সখা বুলি কোৱাৰ সমান্তৰালকৈ আটাইতকৈ কিন্তু পৰম ভক্তও আছিল, কাৰণ অৰ্জুনে নিশ্বাসতো কৃষ্ণৰ নামেই লৈ আছিল, যাৰ বাবে ৰুক্মিণী আৰু নাৰদে বহু প্ৰশ্নও কৰিবলগীয়া হৈছিল। গতিকে এই যে নিশ্বাসত অৰ্জুনে কৃষ্ণৰ নাম লৈ ভগৱান শ্ৰীকৃষ্ণৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল। কাৰণ সখা বুলি যদিও কৈছে, বন্ধু বুলি যদিও কৈছে, সেই বন্ধুৰ সৈতে ভক্তিৰসৰ কথাখিনিও আছিল, সেই সম্পৰ্কটো সুদৃঢ় হৈ আছিল। এতিয়া আপুনি মই যদি ঈশ্বৰক বন্ধু বুলি ভাবিছোঁ, হয়তো আপোনাৰ মোৰ দৰে স্বাৰ্থপৰ বন্ধুৱেই বিশ্বত হয়তো আৰু কোনো নোলাব। কাৰণ আমি কেৱল ঈশ্বৰক পাবলৈ খাটিছোঁ, আমি কেৱল ঈশ্বৰক বিচাৰিহে ইয়ালৈ আহিছোঁ যে আমাক লাগে। কিন্তু প্ৰভু, তুমি বহুত দিলা এতিয়ালৈকে, তোমাক কৃতজ্ঞতা, তোমাক ধন্যবাদ। তোমাক উপলব্ধি কৰিবলৈহে মাত্ৰ আহিছোঁ, যাতে তোমাক উপলব্ধি কৰিলে গোটেই জীৱনটো বিপদত নপৰোঁ, তুমি প্ৰতিটো মুহূৰ্ততে আমাক যাতে সহায় কৰা, সেই কথাষাৰ আপুনি মই কিন্তু অনুভৱ কৰিব হয়তো ক'ৰবাত পৰা নাই। কেতিয়াবা আমাৰ মনত আচলতে সেই প্ৰশ্নটো হয়, সেইবাবে এই কথাষাৰ ক'লোঁ। গতিকে সেই শব্দটোত সখা বুলি কোৱাৰ লগে লগে, বন্ধু বুলি কোৱাৰ লগে লগে, এটা কৃষ্ণৰ সৈতে বন্ধুত্ব, ভগৱান শ্ৰীকৃষ্ণৰ সৈতে বা উপাস্যৰ সৈতে বন্ধুত্ব আপোনাৰ সন্তানৰ কেনেকৈ হ'ব? বন্ধুত্ব কৰিবৰ বাবে আপুনি সেই ব্যক্তিগৰাকীক যেনেকৈ স্কুললৈ লৈ যাওঁতে যেতিয়া আন এগৰাকী সন্তানক আপুনি চিনাকি কৰোৱাই দিয়ে, এয়া অমুক খুৰাৰ ল'ৰা, আজিৰ পৰা তোমালোক বন্ধু দেই। এতিয়া ঈশ্বৰৰ সৈতেওতো বন্ধুত্ব কৰা বুলি তেনেকৈ চিনাকি কৰোৱাই দিব লাগিব। তেনেকৈ আপুনি শিকাব লাগিব নহয় যে এয়া ঈশ্বৰ, এয়া ভগৱান শ্ৰীকৃষ্ণ, এই ভগৱান শ্ৰীকৃষ্ণৰ সৈতে, প্ৰভুৰ সৈতে আজিৰ পৰা তোমালোকৰ সম্পৰ্ক, তোমাৰ বন্ধু দেই, তোমাক বিপদত কেতিয়াও এৰি নিদিয়ে এই বন্ধুৱে। যে তোমাৰ বন্ধু, তুমি কিন্তু কৃতজ্ঞতাও জনাব লাগিব, তুমি কিন্তু ধন্যবাদো জনাব লাগিব, তুমি কিন্তু ভক্তিভাৱো ৰাখিব লাগিব, তুমি শ্ৰদ্ধাও কৰিব লাগিব। কেতিয়াবা ভগৱানৰ ওপৰত আমাৰ অভিমানো হয়, অভিমানো কৰিব লাগিব, কাৰণ অভিমান মৰমৰ মানুহজনক কৰা যায়। গতিকে ঈশ্বৰৰ ওপৰতো আমাৰ কেতিয়াবা অভিমান হয়, কিন্তু সেই অভিমান খন্তেকীয়া হ'ব লাগিব। গতিকে ঈশ্বৰৰ ওচৰত বন্ধুত্ব স্থাপনৰ প্ৰক্ৰিয়াটো আমাৰ আধ্যাত্মিকতা। গতিকে ঈশ্বৰৰ ওচৰত বন্ধুত্ব স্থাপন কেৱল পিতৃ মাতৃয়েহে কৰোৱাব পাৰে, আনে কৰোৱাব নোৱাৰে। ঈশ্বৰৰ ওচৰলৈ প্ৰথম সন্তানক পিতৃ মাতৃয়ে লৈ আহিব পাৰে। ঈশ্বৰৰ ওচৰলৈ লৈ অহাৰ পাছত সেই সন্তান আপোনা আপুনি আধ্যাত্মিকতাত ইমান কটকটীয়া হৈ পৰে, নিজক চিনি পায়, বন্ধু এজন বিচাৰি পায়, তেওঁ আৰু কেতিয়াও বিপদত নপৰে, হতাশ নহয়, আনৰ ভাল চিন্তা কৰিবলৈ আৰম্ভ কৰে। কেৱল মোৰ ভাল নহয়, সকলোৰে ভাল হওক, এই চিন্তাটো কৰিবলৈ আগবাঢ়ে। এতিয়া আমি প্ৰায় এই বাক্যটো কোৱাৰ লগে লগে মোৰ মনলৈ আহে, আমি যিমানেই আধ্যাত্মিক জ্ঞানৰ কথা নকওঁ কিয়, ক'ৰবাত আপুনি মই মানুহ হিচাপে স্বাৰ্থপৰ, কাৰণ আপুনি মই আনৰ ভালটো হজম কৰিব নোৱাৰোঁ। এইটো মানুহৰ সহজাত প্ৰবৃত্তি। আপুনি মই ভাবোঁৱেই যে মোৰ নহয়, আনৰো এইটো হওকচোন,
তেতিয়াহে তেওঁ গম পাব আমি এই ধৰণে যে মনৰ এটা ক্ষোভ আৰু কেতিয়াবা সেই অনুভৱটোৱে আপোনাক চুই গৈছে আপুনি ক'ব নোৱাৰে আজি মোক নাই চোৱা বুলি